নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ এটি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা উঠিয়ে মই পঁইতাচৰাই মৰি থকা দেখিছোঁ। মানে যোৱা ৰাতি মই ঔষধ দি থৈ দিছিলোঁ। সেয়া ঔষধ দি থৈ দিয়াৰ কাৰণে গোটেই সৰু সৰু পোৱালিবিলাক মৰিছে আৰু ডাঙৰ ডাঙৰ পঁইতাচৰাইও মৰিছে। বহুত বেছি ভাল লাগিছে। ইফালে ল'ৰা স্কুললৈ গ'ল, এয়া স্কুলত গ'ল সি। তাৰপিছত আহি মই দুপৰীয়া খানাৰ কাৰণে যোগাৰ কৰিছোঁ। এয়া পিঁয়াজ কাটিছোঁ আৰু মোবাইলটো অকণমান কপি আছিলে ভিডিঅ' কেপচাৰখিনি, মানে সৰু ল'ৰাটোৱে ভিডিঅ' কৰিছিলে, সেইকাৰণে এনেকৈ কপি আছে। ভালকৈ সি কৰিবও নাজানে যে, সেইকাৰণে। তাৰপিছত মই ইফালে দুপৰীয়াৰ আহাৰৰ কাৰণে এয়া যোগাৰ কৰিছোঁ। এয়া মাংস বনাম আজি, সেইকাৰণে এনেকৈ পিঁয়াজটো কাটি লৈছোঁ। তাৰপিছত এনেকৈ বহুতখিনি পিঁয়াজ কটা গৈছে। তাৰপিছত আৰু এনেকৈ এয়া চিকেনখিনি মই এনেকৈ ধুই লৈছোঁ। এয়া এইখিনি চিকেনটো ধুওঁতে বাৰু মই কেমেৰাটো মই নিজে ধৰি লৈছোঁ। সি নোৱাৰে, ইমান ওখ নহয় সি। তাৰপিছত এয়া এইখিনি মই আলুখিনি এনেকৈ কাটি লৈছোঁ, পিঁয়াজখিনি কাটি ৰেডি কৰি লৈছোঁ। বাকী চব ৰেডি কৰি লোৱাৰ পিছত তাৰপিছত হাজবেণ্ডে এনেকৈ বহাই দিছে। মানে ৰেচিপিটো মই দেখুওৱা নাই কেনেকৈ বনাইছে, তো এনে জাষ্ট দেখাইছোঁ আৰু। প্ৰথমতে মানে তেল চেল দি কিনে এনেকৈ বহাই দিছে। ৰংগুড়া দিয়া নাই, মছলাও দিয়া নাই, এনেই তেলত মানে পিঁয়াজ দি কিনে সেনেকৈ বহাই দিছিলে প্ৰথমতে। তাৰপিছত এনেকৈ ৰংগুড়া মছলাখিনি গোটেইখিনি এড কৰিছে। মানে কি প্ৰথমতে আমি মাংস বনালে কেৰাহীত মছলাটো দি নিদিওঁ, পিছত দিওঁ অকণমান, পানীটো মৰি যোৱাৰ পিছত, নহ'লে কেৰাহীত লাগি ধৰে মছলাটো একেলগে দিলে। তাৰপিছত আমি মছলাটো এড কৰোঁ। এইটো হাজবেণ্ডৰ আইডিয়া মতে বনাই, মানে বহুত টেষ্টি হয়, বহুত ভাল হয়। মানে তলত লাগি নাযায় আৰু ধুনীয়াকৈ মানে লৰাই থাকিব পাৰি, পূৰা শ্লিপ কৰে আৰু এনেকুৱাকৈ। তাৰপিছত এনেকৈ মছলাখিনি দি উঠি কিনে এনেকৈ লৰাই দিছে। তাৰপিছত কালাৰটো অকণমান আহিছে। তাৰপিছত মই পিছৰ লুকটো আপোনালোকক দেখাম, একেবাৰে শেষৰটো চাব আপোনালোকে। এইখিনি এনেকৈ ঢাকি এনেকৈ বনাই আছোঁ। তাৰপিছত আৰু লাষ্টৰ এইখিনি হৈ গ'ল। এয়া চাওকচোন, কালাৰটো কি ধুনীয়া হৈছে, গ্ৰেভিকৈ থৈছে। আৰু এইটো কি দেখিছেনে, মই মাংস বনালে এইটো হাজবেণ্ডে মানে দিবই আৰু। মই মানে বহুত বেছি ভাল পাওঁ, সেইকাৰণে দিয়ে। তাৰপিছত এয়া আমাৰ খানা ৰেডি হৈ গ'ল, দুপৰীয়াৰ খানা। এয়া খালোঁ।